হাই ফ্ৰেণ্ডছ, মই নিৰ্মালী মোৰ চেনেল বান্তি এৰিছলৈ আপোনালোক সকলোকে ৱেলকাম জনালোঁ। আজি সবচে প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ। হেপী দুৰ্গা পূজা। চ' ফ্ৰেণ্ডছ, আজি দুৰ্গা পূজা উপলক্ষে পূজা চাবলৈ ওলাই আহিলোঁ আৰু আজি দুৰ্গা পূজাৰ অষ্টমী হয়। সেইবাবে এই ভাল লগা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইবাবে এই ভিডিঅ'টো বনালোঁ আৰু আশা ৰাখোঁ যাতে ভিডিঅ'টো লাষ্টলৈ চাই মোক সঁহাৰি জনায়। চ' ফ্ৰেণ্ডছ, আজি সবচে প্ৰথমতে মই গণেশ মন্দিৰলৈ পূজা চাবলৈ আহিছোঁ। এয়া গণেশ মন্দিৰৰ মেইন দুৱাৰেৰে প্ৰৱেশ কৰিলোঁ। এয়া মেইন মন্দিৰ হয়। এয়া মোৰ মা আৰু দাদা লগত আহি আছোঁ। এতিয়া আমি মণ্ডপলৈ যাই আছোঁ। দেখিছে কি এটা সুন্দৰ পৰিৱেশ। ফ্ৰেণ্ডছ, এই মন্দিৰটো নলবাৰী জিলাৰ এটা ফেমাছ মন্দিৰ হয় আৰু গণেশ মন্দিৰ বুলি ক'লে সকলোৱে চিনি পায় আৰু এই মন্দিৰটো নেশ্যনেল হাইৱেৰ ওচৰত হয়। গণেশ মন্দিৰত 2 বছৰৰ পৰাহে দুৰ্গা পূজা হৈ আছে। এয়া ফ্ৰেণ্ডছ, আমি দুৰ্গা পূজাৰ মণ্ডপলৈ আহিলোঁ আৰু এইবাৰে মই গণেশ মন্দিৰত ফাৰ্ষ্ট টাইম পূজা চাবলৈ আহিছোঁ আৰু দেখিছে ফ্ৰেণ্ডছ কিমান ভিৰ হৈছে আৰু আমি বহুত ভাল সময়ত আহি পাইছোঁ। এয়া মা দুৰ্গাৰ সন্মুখত আৰতিও কৰি আছে। ইপিনে এটা মন্দিৰ আছে আৰু এইটো শিৱ মন্দিৰ হয়। দেখিছে ফ্ৰেণ্ডছ। আৰু ফ্ৰেণ্ডছ, ইপিনে দেখিছে এটা মণ্ডপ বনোৱা আছে। এই মণ্ডপত যজ্ঞ, পূজা পাঠ আৰু বিবাহ আদিবোৰ কৰা হয় আৰু ইয়াৰ পৰিৱেশ দেখিছে কি ধুনীয়া হয়। সেইবাবে ইয়াত ফটো উঠি আছে। এয়া ফ্ৰেণ্ডছ, এইফালেও এটা গণেশ মন্দিৰ আছে আৰু এই গণেশ মন্দিৰটোৱে ফাৰ্ষ্ট টাইম স্থাপনা কৰা হৈছিল। চ' ফ্ৰেণ্ডছ, গণেশ মন্দিৰলৈ পূজা চাবলৈ আহি খুবেই ভাল লাগিছে, মনটো শান্তি লাগিছে আৰু ইয়াৰ বাতাবৰণটো খুবেই পবিত্ৰময় হয় আৰু যদি ইয়াত পূজা চাবলৈ ফ্ৰেণ্ডছ অহা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় আহিব। চ' ফ্ৰেণ্ডছ, গণেশ মন্দিৰটো যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ'ৰ সৈতে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এতিয়া ফ্ৰেণ্ডছ ইভিনিং টাইম হয় আৰু সেইবাবে মন্দিৰটো বন্ধ কৰি ৰাখে। আজি যিহেতু পূজা চাবলৈ ইভিনিঙত আহিলোঁ সেইবাবে মন্দিৰটো ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ। কেতিয়াবা দিনত আহিলে নিশ্চয় দেখাম। এয়া আমি পূজাৰ ফট আৰু নিৰ্মালী ল'লোঁ আৰু ফ্ৰেণ্ডছ এয়া মোৰ মা হয়। মাও পূজা চাবলৈ আহি ইয়াত খুবেই ভাল পাইছে আৰু আপোনালোককো ইয়াত আহিবলৈ কৈছে পূজা চাবলৈ। ফ্ৰেণ্ডছ, তেতিয়াহ'লে এবাৰ নিশ্চয় আহিব পূজা চাবলৈ ইয়াত। এতিয়া ফ্ৰেণ্ডছ, আমাৰ গণেশ মন্দিৰত পূজা চোৱা হ'ল আৰু আমি এতিয়া হৰি মন্দিৰলৈ পূজা চাব যাম আৰু আমি অল ফেমিলি আহিছোঁ। এয়া দাদা, বৌ, মা, বাইদেউ গোটেইকেইজন আহিছোঁ আৰু আমি পূজাত খুবেই মস্তি কৰিছোঁ। পূজা পাতো কৰিছোঁ আৰু চাহ পানী খাইছোঁ। খুব ভাল লাগিছে আজি পূজাত আহি। এয়া ফ্ৰেণ্ডছ, যোৱাৰ আগত মই আৰু এবাৰ মেইন মন্দিৰলৈ ভালদৰে সোমালোঁ আৰু সোমাই আপোনালোকক ভালদৰে দেখাব বিচাৰিছোঁ। দেখিছে পিনে এখন গণেশৰ ফটো আছে আৰু এয়া মই সোমাই আছোঁ। ইয়াত মন্দিৰটো বন্ধ আছে। ধুনীয়া এটা পৰিৱেশ। এতিয়া আমাৰ গণেশ মন্দিৰৰ পূজা চোৱা হ'ল। এয়া গণেশ মন্দিৰৰ পৰা এতিয়া হৰি মন্দিৰলৈ আমি পূজা চাব যাম আৰু মোৰ লগত আপোনালোকেও পূজা চাই থাকক। এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি হৰি মন্দিৰলৈ যাম। উঠিছোঁ। এয়া হৰি মন্দিৰলৈ যাই আছোঁ। এইখন দেখিছে অভাৰব্ৰিজখনো আমাৰ কমপ্লিট হৈছে। এয়া ফ্ৰেণ্ডছ, দেখিছে আমাৰ নলবাৰী টাউনখন। এতিয়া নলবাৰী টাউনখন খুবেই ভাল লগা হৈছে আৰু এয়া সন্মুখৰ পিনে হৰি মন্দিৰ। এতিয়া আমি হৰি মন্দিৰলৈ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু এয়া মেলাখন যোৱা বছৰতকৈ এইবাৰ খুবেই ভাল লগা হৈছে আৰু মেলাখনত দেখিছে বিভিন্ন দোকান পোহাৰ আহিছে আৰু ফ্ৰেণ্ডছ ইপিনে চাকি জ্বলাই আছে আৰু হৰি মন্দিৰৰ মা দুৰ্গাৰ প্ৰতিমা আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ আমি ফট আৰু নিৰ্মালী লৈছোঁ। এতিয়া আমি শিৱ মন্দিৰৰ পিনে গৈ আছোঁ। এতিয়া ফ্ৰেণ্ডছ, আমি শিৱ মন্দিৰৰ ভিতৰলৈ সোমালোঁ আৰু এয়া মা, দাদা, বৌ শিৱ মন্দিৰত পূজাও কৰিলে আৰু শিৱ মন্দিৰৰ পৰা এতিয়া আমি হনুমান মন্দিৰলৈ
যাই আছোঁ আৰু হনুমান মন্দিৰতো সেৱা এটা কৰিলোঁ। আৰু ফ্ৰেণ্ডছ ইপিনে দেখিছে, ইপিনে এটা কালী মন্দিৰো আছে। এয়া মই জুম কৰি দেখুৱাইছোঁ। এতিয়া হনুমান মন্দিৰৰ পৰা ওলাই আমি বিষ্ণু মন্দিৰৰ পিনে গৈ আছোঁ। এয়া হৰি মন্দিৰৰ মেইন বিষ্ণু মন্দিৰ হয় আৰু বিষ্ণু মন্দিৰৰ পিনে আমি আহি আছোঁ আৰু এতিয়া ইয়াতো সেৱা কৰিম আৰু ইয়াত আহি বহুতেই ভাল লাগিছে। এয়া ফ্ৰেণ্ডছ মই ওপৰৰ পিনে মেলাখন দেখুৱাইছোঁ, বহুত ভাল লাগিছে এইবাৰ মেলাখন। ফ্ৰেণ্ডছ পূজাত কেইটামান ফটো উঠিলোঁ আৰু পূজাখন চাই আজি খুব ভাল লাগিল। এতিয়া আমি বিষ্ণু মন্দিৰৰ পৰা ওলাই আহিলোঁ। এয়া ফ্ৰেণ্ডছ আমি হোটেললৈ সোমালোঁ কিবা অলপ খাম বুলি। এয়া দেখিছে ফ্ৰেণ্ডছ, পূজা বুলি দাদাই আমাক গোটেইকেইজনীকে বেলুন দিছে। চ' ফ্ৰেণ্ডছ আজি পূজাখন চাই খুবেই এনজয় কৰিলোঁ, খুব ভাল লাগিল চাই আৰু আশা কৰোঁ আপোনালোকেও মোৰ পূজা স্পেচিয়েল ব্লগটো চাই ভাল পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো পায়। চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।